খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ বেছি ভাল আৰু যাৰ যাৰ খবৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে খবৰখিনি ভালে আছে। তো আজি গাইছ মানে আজিৰ ভিডিঅ'টো মানে একদম ধামাকা হ'বলৈ গৈছে। মানে কিহৰ কাৰণে জানা আজি চাইকেল লৈ যাই আছোঁ মানে আজি ঘৰগৰি মাধৱ মন্দিৰ প্ৰায় হাজোত যাই আছোঁ মাধৱ মন্দিৰত। তো কোন কোন যাব কৈ দিওঁ সুমন মই যাই আছোঁ মানে ঘৰগৰি মাধৱ মন্দিৰ। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্টিং কৰোঁ। আৰু গাইজ এই ভিডিঅ'টো হ'বলৈ গৈছে মানে মোৰ চেনেলৰ আজি মোৰ জীৱনৰ প্ৰথমটো ভিডিঅ' য'ত মই এনেকৈ চাইকেল চলাই যাই আছোঁ হাজোলৈ আৰু কেতিয়াও নভবা এটা বস্তু। আৰু যদি আপোনালোকৰ ছাপোৰ্ট পায় মই নিশ্চয় এনেকুৱা ভিডিঅ' দি যাবলৈ চেষ্টা কৰি যাই থাকিম সদায় আপোনালোকে। চেণ্ডেল থৈ ফুলৰ দোকানখনত আহি গ'লোঁ মানে ভৰিখন ধুবলৈ যিকোনো ওপৰলৈ সোমাবলৈ ভৰিখন ধুবই লাগিব। আৰু এইপিনে চাওক কাছকেইটা বিন্দাছ আছে পানীটো এনেকুৱা আধাৰ খাই আছে সিহঁতৰ। তো মানুহবিলাকে মানে সকলোখিনি আধাৰ দি আছে। মই বাৰু কিনা নাই সেইটো কাৰণে চাই ভাল লাগিছে কাছুতে যি নহওক এনেকুৱা কাছু আৰু ক'ত দেখা পাম। তো ইয়াতে আহিলোঁ ইয়াতে চাইকেল আৰু বহুত পুৰণা কাছু হয়। তো এইপিনে চাওক কি ডাঙৰ পুখুৰী গাইছ মোৰ ঘৰত যদি এনেকুৱা এটা হ'লে হয় না গাইছ। তো এইপিনে বিন্দাছ আছে কাছুকেইটা হয় নাই। তো এইপিনে আহি গ'লোঁ আমি মানে ওপৰত ফুল চুল অলপ কিনি কিনে যিহেতু তলৰ দোকানত কৈছে চেণ্ডেল থৈছে সেই দোকানখনৰ পৰা মই ফুল কিনিম আৰু এইপিনে মানে ফুল চুল কিনি পূৰা ওপৰলৈ আহি গ'লোঁ। আৰু গাইছ এটা চিৰি বগাবলৈ কষ্ট হয়। আৰু যদি ভিডিঅ' আৰু মানে মই মন্দিৰৰ ভিতৰত ভিডিঅ' বনোৱা নাই যিহেতু এলাও নাই মন্দিৰৰ ভিতৰত ভিডিঅ' বনোৱাৰ কাৰণে সেইটো কাৰণে মই বনাব নোৱাৰিলোঁ। আৰু ওলাই আহিলোঁ মন্দিৰত পূৰা সেৱা চেৱা লৈ আৰু ফটো আহিছে আৰু এনেকৈ গাইছ পিনে ভিউ পইণ্টটো কি ধুনীয়া ভিউ পইণ্ট বিদ্যা হৈছে বহুত ভিউ পইণ্ট এটা গানৰ সৈতে গোটেইখিনি মানে শুনক গান এটা লগাই দিওঁ। তো এইখিনিয়ে আছিল হ'বলগীয়া আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক চাইক সকলোখিনি কৰি দিব। নেক্সট এটা ভিডিঅ'লৈ আকৌ আহিম। তো বাই বাই।